ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা অহা ৮ জানুৱাৰীৰ পৰা হ'বলগীয়া পৰিষদীয় নিৰ্বাচনত বিভিন্ন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইফালে হাতীখালী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত সমাজসেৱক সুনীল দিব্ৰাগেদে গাঁৱে ভূঞে সভা সমিতি পাতি দলীয় কাম কাজ আগবঢ়ায়। সমাজসেৱক সুনীল দিব্ৰাগেদে ভোটাৰ ৰাইজৰ ফালৰ পৰা বিজেপিৰ টিকটৰ বাবে ওপৰ মহলত দাবী জনাইছে। ইপিনে কংগ্ৰেছৰ ফালৰ পৰা বহুকেইজন ব্যক্তিয়ে দলীয় প্ৰাৰ্থিত্বৰ টিকটৰ বাবে আবেদন জনাইছে। ২৮খন আসনৰ বাবে ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ১২ জানুৱাৰীত সম্পন্ন হ'ব ভোট গণনা। তাৰে মাজত বিজেপি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে হাতীখালী সমষ্টিৰ পৰা সুনীল দিব্ৰাগেদে। হাতীখালী সমষ্টিৰ পৰা বিজেপি দলৰ টিকট প্ৰত্যাশী 4জন, কিন্তু কাক দিয়া হ'ব টিকট? Era jinini mel has bozom za eroske ani green fang ju reci klim daladu. Singla jini simare busai. Sibarai busai riban jing jinira tima hading ning kamra kunang ni haklia jing khazasi klip jang koron lai mane hazora maiba. Boha ibora jini gedema kunang এবারাজিনি ছোট আমরা গিরিজা নাইডু আর এবারাজিনি খাওরাও আনি আদায়রাও আজুরাও মাউসিরাও মায়রাও এবারাজিনি নাগারাও মালহারাও জালেরাও ক্রিপকি এরা ফায়ারাও স্কিবস স্কাং থাওয়ানি হাম জমা খাসাওমা দিনি সাইমলি বুবলিনি थिकाला दिनैनि मेलखे नि हाबाला फिसागुसु ट्रिपो हाब्रांमायदु दु फाइगिनायाबा जानुवारि बनायहा जिनि अटोनमास काउन्सिलनि हायु जामदु माइथेवान हायु जामदु